Welcome back to my channel আগবঢ় আৰু মই এতিয়া আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভালেই পাব আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল। আজি এটা নতুন প্ৰতিবাৰে আপোনালোকৰ আগত কেনে হয় নাজানো। ভিডিঅ'টো চাই কেনেকুৱা লাগে কেনেকুৱা পায় প্লিজ কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে ঘণ্টাৰ বটনটো ক্লিক কৰি দিব যাতে মোৰ আহিব লগা নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে শীঘ্ৰে পায়। আৰু আজি এটা কাহিনীৰ ওপৰত ভিডিঅ' বনাম তো ভাবি ভিডিঅ'টো আৰম্ভ কৰিছোঁহি। ইমানো ভালদৰে ভিডিঅ' বনাব নাজানো, আপোনালোকে শিকাই বুজাই ল'ব আৰু আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাওঁ আপোনালোকৰ লগত আপোনালোকৰ আশীৰ্বাদত। তেতিয়াহ'লে বলক ভিডিঅ'টো চাই যাওঁ। বহাহি ভিতৰতে মই আহিলোঁ। বলা ভিতৰতে বহো, যিহে গৰম, এনেও বাহিৰত বহিবলৈ মনেই নাই। বলা হাইটো নাই মাইলো। তাৰপিছত কোৱাচোন, এনেই নতুন ঘৰ নতুন বোৱাৰী নতুন মানুহ লগ পাইছা, কেনেকুৱা বা লাগিছে তোমাৰ থাকি? আমিবোৰো নতুন হয় আৰু সেইবাবে সুধিলোঁ। এজনী আহিছে যিহেতুকে খবৰ এটা লৈ যাওঁ সোমাই পেলানি। বাকী ঘৰৰ মানুহ চবকে দেখিছাই আৰু কেনেকুৱা পাইছা থাকি, তাকে বোলো এপাক সুধিও চাওঁ কেনেকৈ এডজাষ্ট হৈছা ইয়াতে। জেগাবোৰো নতুন, বাকী ইমান ভাল ঘৰ এখনৰ পৰা আহি পেলানি ইয়াত কেনেকৈ থাকিব পাৰিছা তাকে বোলো সুধি চাওঁ। বেয়া নোপোৱা যদি কেনেকুৱা বা লাগিছে তোমাৰ ইয়াত থাকি কোৱা। নাই তেনেকুৱা একোৱেই ভবা নাই, আৰু ইয়াত থাকি মোৰ ভালে লাগিছে, কিয় বেয়া লাগিব? কাৰণ নতুন এখন ঘৰ নতুন মানুহ সকলোবোৰ ভালে, তোমালোকো ভাল। আৰু মানুহৰ ধনী দুখীয়াৰ লগত কথা নাই নহয় বৌ। তুমি মিলিব পাৰিলে চবতে মিলিব পাৰিবা। আজি আছে কালি নাই। আচলতে মানুহৰ মনৰ শান্তি আৰু মানুহবোৰ ভাল হ'লে এটা জুপুৰি ঘৰটো আৰামছে জীৱনটো কটাব পাৰি। আৰু মই ঘৰ দুৱাৰ যে এনেকুৱা বা ভাঙা বা বিল্ডিং এইবোৰ কথা মই একোৱে ভবা নাই, কাৰণ মোৰ ইয়াত থাকি ভালেই লাগিছে, মানুহবোৰ ভাল দেখি। ঘৰ দুৱাৰ আজি নাই কাইলৈ হ'ব, মানুহৰতো সদায় একেদিনেই নহয়, কি ঠিক আজি বেয়া হৈ আছে কাইলৈ ভাল হ'ব। আৰু মোৰ সেই ধনী ঘৰটো আজি ধনী হৈ আছে, কাইলৈ বা কি বিপদ আহে কোনেও নাজানে। সেইবাবে ভগৱানে যিটো দিয়ে সেইটোকে লৈ সন্তুষ্ট হৈ থাকিব লাগে আচলতে কথাটো নোহোৱাও নহয়, তুমি কোৱা কথাকেইটাও ঠিক। মাইনো তুমি বেয়াই পালা হ'বলা, মই মানে সেইটো ভাবি কথাটো কোৱা নাছিলোঁ আকৌ। বেয়া নাপাবা প্লিজ, মই মানে সেইটো সঁচাকৈ ভাবি কোৱা নাছিলোঁ, মই জাষ্ট কথাটো সুধিছিলোঁহে। কিয় বেয়া পাম কোৱাচোন? বহা অলপমান বৌ, মই চাহ একাপ বনাই আনোঁ। চাহ নাখাওঁ দিয়া আজি, মোৰ মানে একে কাম কেইটামান মনত পৰিলে। একে দুপৰীয়াও হ'ল নহয়, এতিয়া ভাতো দিবগৈ লাগে। বেলেগ এদিনে চাহ খাম দিয়া, মই যাওঁৱেই দিয়া আৰু বহি নাথাকোঁ আৰু। তেতিয়াহ'লে বেলেগ এদিন আহিবা চাহ খোৱাকৈ, যোৱা নহ'লে। যোৱা। মানুহৰ যে মনবিলাক আৰু দেই বৰ কিবা নিচিনা। ভিডিঅ'টো চাই কেনে পায় প্লিজ জনাব কমেণ্ট কৰি। আৰু আপোনালোকৰ মাজত এটা সৰু কাহিনী আগবঢ়ালোঁ, মৰম দিব। আৰু যদি কিবা ভুল হৈছে প্লিজ জনাব, ভুলবোৰ আঙুলিয়াই দিলেহে শুদ্ধ পথত যাব পাৰে। আৰু আপোনালোকৰ আশীৰ্বাদতে যাতে আগলৈও এনেকৈ ভিডিঅ'বোৰ বনাই থাকিব পাৰোঁ। ধন্যবাদ।